সকলকে নমস্কাৰ জনাই মিছ মণিমা বেগমৰ স্বৰচিত কবিতাৰ শিৰোনাম অন্তৰংগ আলাপ পাঠ কৰিব ওলাইছোঁ। আবৃত্তিকাৰ ডি জুনিয়ৰ, লিপিকা ভূঞা, লগতে আৰমান ৰাজ। সংগীতেৰে সজাই পৰাই তুলিছে আৰমান ৰাজ। সময় আবেলি টিউশ্যন যোৱা বতৰ। এই টিউশ্যন যোৱাৰ সময়খিনি বৰ আমোদজনক দিন সকলোৰে বাবে। মনটো কিবা সতেজতাৰে ভৰি পৰে। পথটিৰ ওচৰৰ ধাননিডৰা লহপহকৈ বাঢ়ি আহিছে। চাৰিওফালে সেউজীয়াবোৰ গাতে গা লগাই বতাহত সাৰিছে। সঁচাকৈয়ে এই গাঁৱলীয়া পৰিৱেশটো বৰ আমোদজনক। তাতে নিবিড় আৰু কুঁৱলী এইখিনি পথ খোজকাঢ়ি কথা পাতি ঘৰলৈ যায়, টিউশ্যনৰ পৰা ঘৰলৈ। ঐ কুঁৱলী, ৰচোন ৰ। কাইলৈ কলেজ যাবিনে? কিয় লাগে মোৰ কথা? মই কলেজ যাওঁ নাযাওঁ? এনে সুধিছোঁ আকৌ সোণজনী। মই নগ'লে তোৰ কি ক্ষতি? ক্ষতি একো নাই ৰ, কিন্তু কি? তই নগ'লে মোৰ ভাল নালাগিব দেই। কিয়? মই নগ'লেও পাহিনে কি সেইজনী যাব নহয়? মন ভাল লাগিব দেই। কিয় মানে তোক নেদেখিলে মোৰ মনটো ভাল নালাগে। তোক খং উঠাব নাপালে মোৰ মনত শান্তি নাপাওঁ। আৰু তোৰ খঙত ৰঙা চিঙা পৰা মুখখন চাই মোৰ বহুত ভাল লাগে। আৰু পাহি মোৰ ভাল বান্ধৱীহে পাগলী। অ' আচ্ছা, ৰ তেনেহ'লে আজিৰ পৰা মই খং নকৰোঁ, যা হাঁহি থাকিম। আৰু সেইজনী পাহি কোন হয় তোৰ মোৰ জনা আছে যোৱা। তোৰ কচম খাই কৈছোঁ পাগলী, অলপ বুজাচোন। তাই মোৰ ভাল বান্ধৱীহে। পাহিৰ লগত কথা পাতিলে তই জ্বলি যোৱা ন? আচ্ছা, কেতিয়াবা সেইকাৰণে কাষেৰে আহিলে মাত নিদিয়া? তীব্ৰবেগী বতাহজাকৰ দৰে মুখ ফুলাই যোৱা নহয়নে? আচ্ছা, মোৰ কচম খাবলৈ তোক কিহে পালেনো? আৰু তই পাহিৰ লগত কথা পাতিলে মোৰ চলিব লগা একো নাই। তহঁতে কিবা জৰুৰী কথা পাতি থকা, সেইকাৰণে মই মাজতে সোমোৱাই খেলি মেলি নলগাওঁ। মিছা মাতিব নালাগে, তোৰ মুখৰ বৰণ দেখিয়ে মই বুজিছোঁ। তই যদি চাই হৈ যোৱা মই পাহিৰ লগত কথা পাতিলে। একো মিছা মতা নাই, যা তই বহুতৰে লগত কথা পতা। তোক কথাহে নোৱাৰি দেই, কিন্তু এটা কথা সঁচাকৈ, সেই বহুতৰ মাজত মোৰ মনে বিচৰাজনীক যে নাপাওঁ। দে বিচাৰি থাক, নোপোৱালৈকে। ইমান দূৰ বিচাৰিব লগা নহয় ৰ। তেনেহ'লে ওচৰতে আছে যদি কৈ দে। তাই এজনী মৰম লগা পাগলী, সৰু সৰু কথাতে অভিমান কৰে। মোৰ মন ফুলনিৰ পখিলাজনী, ইমান খং তাইৰ, ভয় লাগে মনৰ কথাটো ক'ব। জানোচা তাই মোৰ মৰম নুবুজি আঁতৰি যায়। বুজিছা বান্ধৱী? সেই ভয়তে নকওঁ, কাৰণ তাইক মই কোনো কাৰণতে হেৰুৱাব নিবিচাৰোঁ। বহুত ভাল পাওঁ তাইক, বহুত ভাল পাওঁ। আল্লাহ ইউ কুঁৱলী, আল্লাহ ইউ কুঁৱলী।